ধুনুয়ে মই ফুৰিব আহিছো আমি ৰাস্তাত ৰখি থাকোঁতে মানুহ বিচাৰি লগতো কালতে যাব আজি আমি এই ভিডিঅ'টোত দেখুৱাম আপোনালোকক আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক কেনেকুৱা আৰু ঠাইবিলাক কেনেকুৱা আহকচোন চাও আমি এয়া নদীৰ পাৰে পাৰে আহি আছো এইবিলাক পানী দেখিছে নহয় এটো নদী সৰু নদী এটা হাকতলা নৈ বুলি কয় এটো আগত কলাগাঁৱৰ ফালে এটো বেলেগ এটা নামেদি জানে মানুহে এতিয়া মই পাহৰিছো আৰু আমাৰ এইখিনিত ইয়াক হাকতলা নৈ বুলি কয় এই নদীটো এইবিলাক সৰু সৰু পকি দলং আছে এনেকে নদীৰ ওচৰৰে গৈ বহুত ভাল লাগে পাৰিলে ৰৈ এপাক বহি দিব ইচ্ছা যায় এতিয়া এইবিলাক সৰু সৰু দলঙৰ হিপাৰেও মানুহ বহুত আছে নদীটোৰ কাৰণে এইবিলাক দলং হৈছে এইবিলাক চক সৰু সৰু এতিয়াহে ভালকৈ দেখা হ'ল নদীটোৰ পাৰে পাৰে আমি এয়া হলৌচুকালৈ গৈ আছো এতিয়া আৰু এপিনে নাহৰবাৰী দেওমন নৈ এইবিলাকতো যাব পাৰি জনৰম চুকাটো জলজলি এই ৰাস্তাটো কোনটো বহুত ধুনীয়া লাগে আছে ধুনীয়া জায়গা হয় সৰু সৰু বাঁহ বিলাক আছে বাঁহৰ চুকবিলাক কলগছ আছে বগৰী আছে ইয়াৰে মানুহবিলাকৰ বহুত ভাল হয় চপৰা নদী আহকচোন চাও নদীৰ পাৰে পাৰে আমি কি দেখা পাওঁ নদীত এতিয়া পানী কমিছে যেতিয়া বেছি হয় তেতিয়া আকৌ কেতিয়াবা পাৰ হৈ আহে বানপানী হলে সৰু সৰু দোকান আছে ৰাস্তাত এই নদীটোৱে আমাৰ গাঁৱৰ মাজেদিও পাৰ হৈ গৈছে আমি সৰু থাকোঁতে নদীত গা ধুইছিলোঁ বালিৰে খেলিছিলোঁ সেইবিলাক কথা এতিয়াও মনত পৰে কাপোৰ ধুব গৈছিলোঁ ভাল লাগে সেই মজাটো যিয়ে পাইছে তাৰহে এইবিলাক বাঁহৰ দলং এইফালে নদী নথকা পাৰটো এইবিলাক বগলী উৰি গৈ আছে এইবিলাক বেহাৰৰ খেতি চপাবৰ হৈছে এতিয়া গোটেই পথাৰখনতে বেহাৰ ফুলি থাকোতে কি জানি আৰু ধুনীয়া লাগিছিল ভিতৰৰ মানুহবিলাক এইবিলাক সম্পদৰে বহুত চহকী হৈ আছে গছ গছনি বাঁহ ঘৰতে হোৱা খেতি আৰু এইবিলাকৰ মজাই বেলেগ আমি আহি থাকোঁতে উইহা ফুলো এটা দেখিছিলোঁ মই লিখি দিছোঁ দেই তাত উইহা ফুলো বুলি আৰু আমাৰ ইফালে মানুহবিলাকে খৰি কেনেকৈ শুকায় সেইটোও দেখা পাম আৰু নদীৰ পাৰ নখহিবৰ কাৰণে কেনেকুৱাকৈ থয় সেই বস্তুটোও দেখা পাইছোঁ আপোনালোকে মন কৰিলে সেইটো দেখা পাব এই ভিডিঅ'টো কৰাৰ এটা বিশেষ কাৰণ আছে সিক্ৰেট আছে এই সিক্ৰেটটো মই আজি কওঁ নেকি ক'বলৈ লাজ লাগে দেই সেইকাৰণে নকওঁ
এই ভিডিঅ'টোৰ জৰিয়তে সাঁচি থৈ দিলোঁ আৰু যিটো কথা মই নকওঁ সেই কথাটো। এইটো এটা চক। দোকানবিলাক বন্ধ আছে, আজি দেওবাৰ যে, মানে যোৱাকালি দেওবাৰ আছিলে। কিমান গছ গছনি দেখিছে, কিমান চহকী এই ভিডিঅ'টোত আপোনালোকে গম পাব, বাহিৰৰ মানুহে চালেও গম পাব গছ গছনিৰ ক্ষেত্ৰত। বাকী চহকীটো বাৰু বাদ দিছোঁ। চকুৰ পলকতে এটা উইহা ফুলো দেখা পাব দেই। এইটো গ'ল। গাড়ীখন একদম শ্ল'কে গৈ আছে, আকৌ এটা উইহা ফুলো দেখা পাব দেই এইটো চাইডে। এয়া দেখা পাব, এইটো গ'ল। আজি তামাম উইহা ফুলো দেখি আছোঁ, আৰু উইহা ফুলো থাকিলে ভাল, ঘৰত থাকিব লাগে। ঘৰত থাকিলে ধন টকা পইচা হয় বোলে। আৰু উইহা ফুলো কিছুমানে চিনিও নাপায়, আৰু আমিও দেখা নাছিলোঁ, দেখা নাপায়ো অৱশ্যে য'তে ত'তে। আজি দেখিছোঁ কিন্তু। নদীটোৰ ইটো পাৰে এয়া। এখন দলং পাৰ হোৱাৰ লগে লগে এতিয়া নদীটো সোঁ ছাইড হৈ গ'ল আমাৰ। তেতিয়াৰ পৰা আমি বাওঁ ছাইডে দেখাই আহি আছিলোঁ। এইয়া মাথাউৰি, নদীটোৰ সিটো চাইডে সেয়া মাথাউৰি। সেইপিনেও মানুহৰ ঘৰ আছে। এইবিলাক বাহনী। এইখিনি জেগাৰ সিমান এটা উন্নতি মই দেখা পোৱা নাই। বহুদিন আগতে আহিছিলোঁ, তেতিয়াও এনেকুৱাই আছিল, এতিয়াও সেনেকুৱাই হৈ আছে। এইবিলাক মেটেকা থকা পুখুৰী। চব মেটেকাৰে ভৰি আছে। এইবিলাক ধুনীয়া ধুনীয়া গছ। এইটো ৱাটাৰ ছাপ্লাই। ইয়াৰে ৱাটাৰ ছাপ্লাইৰো সিমান মানে হেৰি নাই, ভালকৈ ৰাখোঁ সেনেকুৱা এটা দেখা নাই। এইবিলাক মানুহে দোৱা কৰি আছে, কবৰ আছে চাগে ক'ৰবাত। আকৌ এটা উইহা ফুলো দেখা পাম দেই। এইটো দান পাত্ৰ, এইটো মছজিদ। এইখন ঘৰত মোৰ বান্ধৱী এজনী বিয়া হৈছে। মই উলটি আহোঁতে দেখা পাইছিলোঁ, মাতিব নহ'ল। শুকানডাল। এইটো নদী। আকৌ নদী পালোঁ আমি বেলেগ এটা চাইডেৰে। কিছুমান মানুহে ফোন কৰিলে এনেকুৱা ফোন আমি গন্তব্যস্থান পালোহি। চবে তোমাক মৰম কৰিব। বাহনী। ইমান ধুনীয়া
এইবিলাক বেহাৰৰ খেতি এইটো ৰাস্তাত পাৰবি না এইটো ৰাস্তাত পাৰবি না গেছ হৈছে এইবিলাক বাঁহৰ জেওৰা বহুত ভাল লাগে এইটো নদী সৰু নদী নদী নহয় এইটো জান বুলি কয় অলপ চলপ পানী আহে আৰু ইয়াৰে মানুহবিলাকৰ মাছ খাবলৈ বহুত ভাল হৈ চাগে বাৰিষা মাছ চাছ খাব পাৰি ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম বুলি ভাবিছোঁ আজিলৈ আহোঁ বাই বাই